এখন হোৱাপাতিত 4 সন্তানৰ সৈতে পিতৃ-মাতৃ। পিতৃয়ে কৰিছিল দিন হাজিৰা, মাতৃয়ে পোহে ছাগলী। অসহায় পিতৃ-মাতৃৰ অৱস্থা বুজি শিক্ষকে ললে সন্তানৰ দায়িত্ব। বিশাল মনৰ বিশাল উত্তীৰ্ণ হল UPSC পৰীক্ষাত। ঘৰৰ মূধচৰে আকাশ দেখা বিশালে আজি সঁচাকৈ আকাশ চুলে। পিতৃহাৰা বিশালৰ মূৰত আছিল পৰিয়ালৰ গধুৰ দায়িত্ব। মাকে ছাগলী পুহি 2 পইচা উপাৰ্জন কৰি কোনোমতে যোগাৰ কৰিছিল দিনটোৰ ভাত সাজ। এটা কোঠালীৰ ৰুমটোত ৰন্ধা বঢ়া খোৱা খোৱাৰ পৰা ধৰি পঢ়ালৈ সকলো কৰিব লাগিছিল পৰিয়ালৰ 6জনকৈ সদস্যই। নিৰ্দিষ্ট এখন পঢ়া টেবুলৰো অভাৱ আছিল বিশালৰ বাবে। বিশালক সেয়েহে সহায়ৰ বাবে আগবাঢ়ি আহিল শিক্ষক গৌৰী শংকৰ। আৰ্থিক দৈন্যতাই টলাব নোৱাৰিলে বিশালৰ মন। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত সদ্য ঘোষিত UPSC পৰীক্ষাত দেশৰ ভিতৰতে 484 সংখ্যক স্থান লাভ কৰিলে বিশালে। জেন গুৰু দ্ৰোণাচাৰ্যক গুৰু দক্ষিণা দিলে একলব্যই। শিক্ষক গৌৰী শংকৰৰ একান্ত সহযোগ আৰু অনুপ্ৰেৰণাৰ বলতে আজি দেশবাসীৰ সন্মুখত উজলিল বিশাল কুমাৰ। মোৰ ল'ৰা পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ব। স্বৰ্গগামী পিতৃৰে মনোবাঞ্ছা পূৰণ কৰিলে বিহাৰৰ মুজাফৰপুৰৰ বিশাল কুমাৰে। সকলোৰে চকুত আনন্দৰ চকুলো এতিয়া। মনৰ প্ৰবল ইচ্ছা আৰু একাগ্ৰতা থাকিলে সফলতা লাভ কৰাটো যে নিশ্চিত, তাৰেই জ্বলন্ত উদাহৰণ হৈ ৰল বিশাল কুমাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও। এখন হোৱাপাতিত 4 সন্তানৰ সৈতে পিতৃ-মাতৃ। পিতৃয়ে কৰিছিল দিন হাজিৰা, মাতৃয়ে পোহে ছাগলী। অসহায় পিতৃ-মাতৃৰ অৱস্থা বুজি শিক্ষকে ললে সন্তানৰ দায়িত্ব। বিশাল মনৰ বিশাল উত্তীৰ্ণ হল UPSC পৰীক্ষাত। ঘৰৰ মূধচৰে আকাশ দেখা বিশালে আজি সঁচাকৈ আকাশ চুলে। পিতৃহাৰা বিশালৰ মূৰত আছিল পৰিয়ালৰ গধুৰ দায়িত্ব। মাকে ছাগলী পুহি 2 পইচা উপাৰ্জন কৰি কোনোমতে যোগাৰ কৰিছিল দিনটোৰ ভাত সাজ। এটা কোঠালীৰ ৰুমটোত ৰন্ধা বঢ়া খোৱা খোৱাৰ পৰা ধৰি পঢ়ালৈ সকলো কৰিব লাগিছিল পৰিয়ালৰ 6জনকৈ সদস্যই। নিৰ্দিষ্ট এখন পঢ়া টেবুলৰো অভাৱ আছিল বিশালৰ বাবে। বিশালক সেয়েহে সহায়ৰ বাবে আগবাঢ়ি আহিল শিক্ষক গৌৰী শংকৰ। আৰ্থিক দৈন্যতাই টলাব নোৱাৰিলে বিশালৰ মন। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত সদ্য ঘোষিত UPSC পৰীক্ষাত দেশৰ ভিতৰতে 484 সংখ্যক স্থান লাভ কৰিলে বিশালে। জেন গুৰু দ্ৰোণাচাৰ্যক গুৰু দক্ষিণা দিলে একলব্যই। শিক্ষক গৌৰী শংকৰৰ একান্ত সহযোগ আৰু অনুপ্ৰেৰণাৰ বলতে আজি দেশবাসীৰ সন্মুখত উজলিল বিশাল কুমাৰ। মোৰ ল'ৰা পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ব। স্বৰ্গগামী পিতৃৰে মনোবাঞ্ছা পূৰণ কৰিলে বিহাৰৰ মুজাফৰপুৰৰ বিশাল কুমাৰে। সকলোৰে চকুত আনন্দৰ চকুলো এতিয়া। মনৰ প্ৰবল ইচ্ছা আৰু একাগ্ৰতা থাকিলে সফলতা লাভ কৰাটো যে নিশ্চিত, তাৰেই জ্বলন্ত উদাহৰণ হৈ ৰল বিশাল কুমাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।